কোন হয় তই? এইখন মাল খোৱাৰ জেগা পাইছ নেকি কেলা? আরাম জেলা সালা পলাবে। जॉब ऑफर लेटर হয় কোন? राधा एक बाला जहाँ सूरज सबसे पहले आकर डाले अपना फेरा, वो भारत देश है मेरा, वो भारत देश है मेरा, जहाँ डाल डाल पर सोने মই আৰু নাহো দাদা, বেয়া নাপাব দাদা, মই গৈ আছো। ৰ তই থাক ক'ত? মই দাদা এই ওচৰতে কোঁৱৰ গাঁও। নাম কি? মোৰ নাম মধু ফুকন। এইখন অফাৰ লেটাৰ তোৰ? অ এইখনতো মোৰে হয়, কেতিয়াবা পৰিল পকেটৰ পৰা, দিয়কচোন। কি কৰিবি এইখন দি? 4 বছৰ আগত তোক মাতিছিল হায়দৰাবাদত, এতিয়া এইটো কাগজৰ কোনো মূল্য নাই। কচোন, ইমান ভাল চাকৰি পায়ো নগলি কিয়? পইচাৰ কাৰণত। আজি আমাৰ ভাৰতখন গণতন্ত্ৰ দেশ হ'ব পাৰে, কিন্তু ডেমক্ৰেচি অনলি ধনী সম্প্ৰদায়ৰ মানুহসকলৰ কাৰণে। যোনে ধনী সি ধনীয়ে হৈ গৈ আছে, আৰু দুখীয়া মানুহ দুখীয়া হৈ গৈ আছে। আৰু দাদা এনেকুৱা নহয় যে মই সৰুৰ পৰাই দুখীয়া, মোৰ দেউতাৰ পইচা আছিল দিয়ক। মই ভাল স্কুলত আৰু ভাল কলেজত পঢ়িছোঁ, কিন্তু মোৰ ভাগ্যটো ইমানে বেয়া, মোৰ পঢ়া শেষ হ'বই নাপালে মোৰ দেউতা ঢুকালে। তাৰপিছত দেউতা ঢুকালে, কিন্তু মই চাকৰিৰ কাৰণে এপ্লাই কৰিলোঁ, যিহেতু ইমান পঢ়া লিখা কৰিছোঁ। কিন্তু অফাৰ লেটাৰ আহিলেও মই ইমান দূৰলৈ যাম কেনেকৈ? মোৰ ওচৰততো পইচা নাই, আৰু তেনেকুৱা এটা দুটা নহয়, অফাৰ লেটাৰ বহুতেই পাইছোঁ, কিন্তু পইচা নাই। তই এতিয়া কি ভাবিছ? তথাপি দাদা ওচৰত এখন হোটেলত কাম কৰি আছোঁ, হোটেলত কাম কৰোঁ, পইচা পাওঁ, অলপ মাল খাওঁ, কিন্তু 500,000 টকাকে জমাই আছোঁ। মনত আশা আছে এদিন বাহিৰলৈ যাম আৰু চাকৰি কৰিম। ঠিক আছে দিয়ক দাদা, আহিছোঁ। ঐ, পইচা লাগিলে লৈ যা, আৰু চেষ্টা কৰ যাতে বাহিৰত যাব পাৰোঁ। কিবা লাগিলে মই দিম।